খুৰা ইয়াৰ পৰা আৰু কিমান দূৰ? বেছি দূৰ নহয়, পালোহি আৰু 1 কিলোমিটাৰমান যাব লাগিব। আৰু অকমান দূৰ গৈ পেলাই তিনিআলিটা পাবা। তিনিআলিটো পাই পেলাই বাওঁ চাইডৰ ৰাস্তাত আছে, এইটোতে সোমাই দিবা। ঠিক আছে খুৰা। ইটো আহি গ'ল বুঢ়াটো আহি গ'ল। সিটোচোন কাৰোবাৰ গাড়ী লৈ আহিছে। কেনেবাকে এই বুঢ়াটো গৈ পেলাই পুলিচ চুলিচ অনাগে নাইতো। মোৰো কিন্তু সন্দেহ হৈছে, হ'ব পাৰে। এটা কাম কৰোঁ, আমি গেংটোক খবৰ দিলোঁ বৈ। সেইটোৱে ভাল হ'ব। প্ৰথমতে আমি বছক কৰি লওঁ কথাটো। বৈ। খুৰা আপোনাৰ ঘৰ এইটোৱে নেকি? বৰ ধুনীয়াচোন ঘৰটো। এইটোৱে মোৰ ঘৰ। সঁচাকৈ বৰ ধুনীয়া ঘৰটো। এতিয়া বাহিৰৰ পৰা এনেকে চাই থাকিবা নে ঘৰটোকে, নে ভিতৰলৈকে যাবা? বলক। আহা। তোমালোক ইয়াতে বহা, মই পটাককে ভিতৰৰ পৰা আহোঁ। ঠিক আছে খুৰা, আমি বহিছোঁ, আপুনি যাওক। বাহ, কি ডাঙৰ ঘৰ। এইডাল ঘৰতচোন ফুটবল খেলিব পাৰিম বে। সঁচাকে। তোমালোক কোন হয় আৰু ইয়ালৈ কেনেকে আহিলা? মানে আমি এওঁলোকক মই আনিছোঁ। দেউতা আপুনি কিনি গৈছিলেগে? বোৱাৰী, এইটো এটা বহুত দীঘল কাহিনী, অলপ পিছত ক'ম তোমাক। দেউতা, আপুনি জানি শুনিও কিয় ভুল কৰিলে বাৰু? এওঁলোকক ইয়ালৈ কেলে আনিলে? এতিয়া এওঁলোক আমাৰ লগত ফচি যাব। কেনেবাকে যদি সেই গুণ্ডাকেইটাই গম পাই ল'ৰা দুটাৰ কথা, তেতিয়াহ'লে কিন্তু ইহঁতক সোধাই নেৰে সিহঁতি। বোৱাৰী, তুমি চিন্তা নকৰিবা, এওঁলোকক একো কৰিব নোৱাৰে সেই গুণ্ডাকেইটাই। এতিয়া আমি তিনিটাই মিলি এখন নতুন খেল খেলিম, আৰু সেই গুণ্ডাকেইটাৰ জালত সিহঁতকে ফচাম। কিন্তু দেউতা, আপুনিতো জানেই যে এওঁক কিডনেপ কৰি ৰাখিছে সিহঁতি। যদি ঘপককে কিবা এটা কৰি দিয়ে তেতিয়া? আপুনি একো চিন্তা নকৰিব, আমি থকালৈকে সিহঁতি কাকো একো কৰিব নোৱাৰে। ঘৰত কোন আছে? ওলা! তহঁতি ওলাবি না, আমি ভিতৰলৈ যাব লাগিব। আমি ভিতৰলৈ গ'লে কিন্তু ডাঙৰ বিপদ হ'ব। সোনকালে ওলাই আহ। দেউতা, এইকেইটা নিশ্চয় গুণ্ডাকেইটাই হ'ব। এতিয়া কি হ'ব দেউতা? আপোনালোকে একো চিন্তা নকৰিব, আমি আছো নহয়। আমি আপোনালোকক একো হ'বলৈ নিদিওঁ। বিমান বৈ। বৈ। ৰ'বা ভাইটিহঁত, হে ভগৱান, ৰক্ষা কৰিবা ইহঁতক। ইহঁতি যে ঘৰৰ ভিতৰৰ পৰা ইমান দেৰিলৈকে ওলোৱা নাই, আমি ভিতৰলৈ যাব লাগিব যেন পাইছো। কেনেবাকে যদি ভিতৰলৈ যাবলৈ হয় নহয়, চুচুৰাই আনিম গোটেইকেইটাকে মই। চিন্তু, এইকেইটা ক'ৰ পৰা ওলালেহি আকৌ? আমি পলাও বৈ, নহ'লে ইহঁতি আকৌ ধুব আমাক। কোনে বাহিৰৰ পৰা টেটু ফালি চিঞৰি আছিলি তহঁতি? বছ, আমি যে কৈছিলো আমাক গৰু পিটন দিছিলে বুলি, এইকেইটাই। বছ, আমি এইখিনিৰ পৰা পলোৱাই ভাল হ'ব, নহ'লে ইহঁতি ফেনেকি পেলাব আমাক আজি। চুপ! মই নপলাও, পলাব ইহঁতি। মোৰ মাৰ খায় আৰু তহঁতক পিতাও বদলা ল'ম মই ইহঁতৰ পৰা। কি বে, তহঁতি মোৰ মানুহৰ ওপৰত হাত তোলাও, তহঁতৰ অৱস্থা আজি কাহিল কৰি পেলাম মই। কি কলি তই? আমাৰ অৱস্থা কাহিল কৰিবি তই, হা? মাৰ এতিয়া, তোৰ মুখৰ আগত খাৰা হৈ আছো মই। কি কৰ চাওঁ। তোক ৰহ। এতিয়া তহঁতৰ পাল। সেইদিনাখনতো যেন তেন বাচি গৈছিলি, আজি কেনেকে বাচিবি? আজি তহঁতক মই ফেনেকি পেলাম। তহঁতি আজি গলি বুলি ধৰ। পলাও, নহ'লে এইটো আজি ঠেকেচি মাৰিব আমাক। ৰহ, ক'ত পলাইছ? ভালে ভালে কৈ দে, ৰতন ক'ত আছে? নহ'লে তোৰ খেলা খতম হৈ যাব আজি। ৰতন ক'ত আছে মই নাজানো মই। মোক এৰি দে মোক। তাৰমানে তই নক, তোৰ আজি খেলা খতমেই কৰিব লাগিব যেন পাইছো। মই সঁচা কথা কৈছো, মই এইবিলাক কথা একো নাজানো। আমি মাত্ৰ কিডনেপহে কৰো, তাৰ পিছৰ কামখিনি আমাৰ ডাঙৰ বছে কৰে। তোৰ ডাঙৰ বছ কোন হয় ক? আজিলৈকে দেখাই নাই, কেনেকে ক'ম? আমাক ফোন কৰি কয় আৰু আমি সেই কামটো কৰি দিওঁ। তহঁতি ৰতনক কিডনেপ কৰি ক'ত ৰাখিছিলি? আমি ৰতনক কিডনেপ কৰি সেই পাহাৰটোৰ ওচৰৰ জংঘলখনত ৰাখিছিলো, আৰু তাৰ পৰাই আমাৰ ডাঙৰ বছে তাক লৈ গ'ল। ঠিক আছে, তই এতিয়া যা, আৰু তহঁতৰ ডাঙৰ বছে ফোন কৰিলে কৈ দিবি তহঁতৰ ডাঙৰ বছৰ কাল আহি আছে, কাল। ৰতনকতো মই উলিয়ামেই যেন তেনে হ'লেও, কিন্তু তহঁতৰ ডাঙৰ বছ মোৰ হাতৰ পৰা বাচিব নোৱাৰে কেতিয়াও। ভাগ! বোৱাৰী, মই কৈছিলো নহয়, এওঁলোকক একো কৰিব নোৱাৰে সিহঁতি। দেখিলা নাই কেনেকে গৰু পিটন দি পঠিয়াই দিলে সিহঁতক? তোমালোকে তাকে এৰি পেলাই বহুত বেয়া কাম কৰিলা। ই গৈ পেলাই যদি কেনেবাকে সিহঁতক বচক কৰি দিয়ে, তেতিয়াহ'লে বহুত ডাঙৰ বিপদ হ'বও পাৰে। বোৱাৰী, তুমি এনেই চিন্তা কৰি থাকা। খুৰাই ঠিকে কৈছে, আপুনি এনেই চিন্তা কৰি নাথাকিব। আমি আছো নহয়, আমি থকালৈকে আপোনালোকক একো হ'বলৈ নিদিওঁ। আৰু আমি যেনে তেনে হ'লেও ৰতনক ঘূৰাই আনিমেই এইখন ঘৰলৈ। তাৰ কাৰণে আমি যি কৰিব লাগে কৰিম। মাত্ৰ আপুনি আমাৰ ওপৰত বিশ্বাস ৰাখক। এনেকুৱা গুণ্ডাৰ লগত আমি কেইবাবাৰো যুঁজিছো, আপুনি চিন্তা নকৰিব। মোৰ তোমালোকৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। মই মাত্ৰ এইটোহে চিন্তা কৰিছিলো যে তোমালোকৰ যাতে একো অহিত নহয়, আৰু এতিয়া মই সেই চিন্তাৰ পৰাও মুক্ত হলো। ব'লা ভিতৰলৈ ব'লা। বলক। তহঁত দুটাই যে ইয়াক দাঙি আনিছ, কি হ'ল ইয়াৰ? মাৰিলে বছ, মাৰিলে, বৰ বেয়াকে মাৰিলে ইয়াক।
তহঁতি এই বিজনেছমেনটোৰ ঘৰত চেকিঙে কৰিবলৈ গৈছিলি তহঁতি আকৌ মাৰিলে কোনে তহঁতক বছ সেই বিজনেছমেনটোৱে দুটা মানুহ হায়াৰ কৰি আনিছে আৰু সিহঁতে এনেকুৱা শক্তিশালী নহয় আমাক প্ৰথমতে এবাৰ ধৰিছিলে এতিয়া ইয়াক ধৰিলে কি তহঁতি আগতেও তাহাঁতৰ পৰা মাৰ খাইছ আৰু তহঁতি মোক কোৱা নাই যে ভয়তে নাই কোৱা বছ কোন সেইটো মূৰ্খ যিটোৱে তহঁতক হাত লগাইছে মোৰ মানুহক হাত লগাইছে সিহঁতি খালাচ কৰি দিম সিহঁতক প্ৰথমতে ইয়াক হস্পিটেললৈ যা মই ডাঙৰ বছৰ ওচৰৰ পৰা আহোঁ ডাঙৰ বছৰে যি ক'ব সেইটোৱে হ'ব ঠিক আছে বছ তহঁতি যোনেই হওঁ মতলব নাই মোৰ মানুহৰ ওপৰত হাত উঠাই তহঁতি বহুত ভুল কাম কৰিলি তহঁতক মই সদায় নেৰো এইটো তোমালোকৰ ৰুম এতিয়া তোমালোক দুটা বেলেগ বেলেগ ৰুমত থাকিবা নে একেটা ৰুমতে থাকিবা এই খুৰা একেটা ৰুমতে থাকিম ঠিক আছে একো নাই বেলেগ বেলেগ ৰুমত থাকোঁ বুলি ক'লেও থাকিব পাৰিবা ঢেৰ আছে ৰুম অঁ অ' ককা ককা সোণজনী কি হ'ল অ' ককা মায়ে মাতিছে আপোনাক অ' ককা এই ল'ৰাকেইজন কোন হয় এওঁলোকক মই মাতি আনিছোঁ আমাৰ কোম্পানীত থাকিবলৈ অ' হয় নেকি মইনো তোমাৰ মাৰে কেলে মাতিছে চাই আহোঁগৈ ৰ'বা অঁ বিমান কি হ'ল কাণৰ ওচৰত এনেকৈ চিঞৰিছোঁ যে মই ক'লা নহয় ইমান ডাঙৰ ডাঙৰকৈ চিঞৰি থাকোঁতেও তই যে শুনা নাছিলি সেইকাৰণেহে মানে মাতিলোঁ একদম একেঠিৰে কি চাই আছ তই এই ছোৱালীজনীক চাই আছোঁ হা কাক চাই আছ নহয় মানে এই হেৰি হ'ব কি হ'ল আপোনালোকে কি কথা পাতি আছে ফুচফুচাই নাই এনেই আপোনালোকৰ নামটো জানিব পাৰিম নি অঁ মোৰ নাম বিমান আৰু ইয়াৰ নাম বলি ৱাও নাইচ নেম তোমাৰ নামটো মোৰ নাম ৰেখা ঘৰত মোক সকলোৱে মইনা বুলি মাতে মৰমতে মইনা এইখিলা আছোন অঁ ককা গৈছোঁ আপোনালোক ৰখচোন মোক ককাইনো কেলে মাতিছে চাই আহোঁ হা যোৱাই নেকি হা কি ক'লে মানে যোৱা বুলি কৈছোঁ বিমানো তই প্ৰেমত পৰিলি যেন পাইছোঁ চহৰলৈ আহি হেই কিনো কথাবোৰ কৈ থাকো নহয় তই যিধৰণে লাজ কৰি কথাবোৰ কৈছ মই সেই চাইহে কৈছোঁ আৰু ছোৱালীজনী বাৰু বেয়া নহয় তোৰ লগত মিলিব বাৰু হেই পাগলটো এইটো কিনো কথাবোৰ কৈ থাক বাৰু দেই আহ বাহিৰৰ পৰা আহোঁগৈ জানো মই তই বাহিৰলৈ কেলৈ যাওঁ বিমানো তোৰ কথা মই বুজিবলৈ বাকী নাই ঐ তই আহিছনে মই অকলে যাওঁ হেই ৰ গৈছোঁ ৰ